ভাল লাগে এনেকৈ জীৱ জন্তুবিলাক খেদিছে নেকি? হেল্ল' এণ্ড ৱেলকাম বেক টু মাই চেনেল গাইজ। আমি এয়া বৰ্তমান আছোঁ, দেখুৱাই দিছোঁ বেক কেমেৰাত, চিনাতলি বৰনামঘৰ। আজি মানে বিশেষ এটা কামত লগৰ এজনৰ ঘৰলৈ আহিবলগীয়া হ'ল, কিন্তু কি ক'ব, আমাৰ ভাগ্যখন ইমানেই বেয়া যে ইমান দুৰ্ভগীয়া আমি। বৰষুণে পিছা নেৰিলে আৰু আমাক। তো বৰষুণৰ লগতে আৰু কি কি প্ৰব্লেম হ'ল আপোনালোকে চাই থাকক ভিডিঅ'টো। আজি মানে বেয়াকৈ ল'লে আৰু বেয়াকৈ বহুত বেয়াকৈ ল'লে। তো ভিডিঅ'টো চাওকচোন কি কি নহ'ল আমাৰ লগত। ভালদৰে ভিডিঅ'টো বনাম বুলি ভাবিছিলোঁ, কিন্তু আজি অলপ বেলেগ এক্সপিৰিয়েঞ্চ এটা পালোঁ বৰষুণত তিতি ব্লগ বনোৱা। চাওকচোন ভিডিঅ'টো আপোনালোকে। বৰষুণে চব বন্ধ কৰি দিলে আৰু। তো গাইজ আহিলোঁ, আমি লগৰজনৰ ঘৰৰ পৰা আহিলোঁ, এইমাত্ৰ আহি পালোঁ। তো এতিয়া ঘৰলৈ যাবলৈ ওলাইছোঁ। এই ৰাস্তাতে ৰখিলোঁ, এয়া হাতী এজন দেখিলোঁ, এয়া দেখুৱাই দিছোঁ আপোনালোকক। চাওক, এয়া ধুনীয়াকৈ গছপাত খাই আছে তেওঁ। ওচৰলৈ যাওঁ, ভয় লাগে যাবলৈ, হ'লেও যাওঁ, একো নকৰিলেই হ'ল। কৃষ্ণ দেই। হাই, এয়া চাওক কি ধুনীয়াকৈ খাই আছে তেওঁ। ওচৰলৈ গৈছোঁ, অকণমান ওচৰলৈ যাবলৈ চেষ্টা কৰিছোঁ। সেয়া ভাল লাগে এনেকৈ জীৱ জন্তুবিলাকে এনেকৈ মুক্ত মনে ভালদৰে শান্তিমতে থাকিলে। এতিয়া পানীও হৈ আছে, জীৱ জন্তুবিলাক থাকিবলৈ জেগা নাইকিয়া হৈছে, আৰু সেইকাৰণে মানুহে জীৱ জন্তুবিলাক শান্তিমতে থাকিবলৈ দিব লাগে আৰু। তো গণেশ বাবাক চালোঁ, ইমান ওচৰৰ পৰা ফাৰ্ষ্ট টাইম চাইছোঁ আজি। অলপ ভয়ো লাগিছিল, কিন্তু সাহস কৰি গ'লোঁ আৰু ভিডিঅ'টো বনাবৰ কাৰণে। এতিয়া জীৱ জন্তুবিলাক ওখ ঠাইলৈ উঠি আহিছে। মানুহে যেনেকৈ বানপীড়িত অঞ্চলসমূহত কষ্ট পাইছে, জীৱ জন্তুবিলাকেও সমানে কষ্ট পাইছে। তো জীৱ জন্তুবিলাকক অকণমান চাব লাগে আৰু। আমিতো নিজে বাচি যাম, কিন্তু জীৱ জন্তুবিলাকক আমিও বচাব লাগিব ন। বিশেষকৈ অভয়াৰণ্যসমূহ থকা ৰাষ্ট্ৰীয় ঘাইপথসমূহত বেছি স্পীডত গাড়ী চলাব নালাগে, কাৰণ এইখিনি সময়ত প্ৰায় জীৱ জন্তুবিলাকে ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হ'বলৈ চেষ্টা কৰে। তো এইখিনি সময়ত বহুতো দুৰ্ঘটনা হোৱাৰ সম্ভাৱনা থাকে। তো সকলো সাৱধান হ'লে ভাল হয় আৰু। আমি বৰ্তমান আহিলোঁ, আহি পেলাই ৰখিছোঁ অকণমান। কি হ'ল কেছটো, আমাৰ ওচৰত হেলমেটটো নাই, হেলমেটটো এৰি থৈ আহিলোঁ মানে। তো এতিয়া আগত চেকিং বহি আছে, যাবলৈ প্ৰব্লেম হৈছে অকণমান, ৰখি দিছোঁ। তো কি হয় আৰু, আজি ঘৰ পাওঁগৈ নে নাজানো। তো বাছি আহিলোঁ বাৰু পুলিচৰ পৰা, বাছি আহিলোঁ আমিতো বাৰু হেলমেটটো এৰি আহিলোঁ। পৰাপক্ষত হেলমেট মাস্ক এইবিলাক লগাই আহিব লাগে। এতিয়া প্ৰশাসনো বহুত কাঢ়া হৈ আছে, কণ্ডিশ্যনটো বেয়া হৈ আছে ন। টাউনৰ পৰিৱেশটো এবাৰ মন কৰকচোন, দেখিলেই মনটো কিবা বেয়া লাগি যায় আৰু। আনকালে এইটো সময়ত কিমান যান জঁট, কিমান ভিৰ, সকলো ব্যস্ত। এতিয়া চব নিজৰ নিজৰ মতে যাব পাৰে আৰু। কি যে হৈ গ'ল আৰু পৃথিৱীখন, কৰোণাই চব সলনি কৰি দিলে। চব নিজৰ মতে চলাবলৈ ল'লে আৰু। ভাবিছিলেনে বাৰু এনেকুৱা এটা দিন দেখিবলৈ পাম বুলি? কি হ'ল, তেল হ'ল নেকি? হা, কি গাইছ, আজি ভালকৈ ল'লে আৰু দেই। আজি দিনটো বেয়া নেকি ঠিক নাই। বাটতে তেল শেষ হৈ থাকিলে, আহোঁতে ভৰাম বুলি ভাবিছিলোঁ। BSC বন্ধ, ইয়াত ঠেলি যেনে তেনে BSC পাইছোঁহি। বাইকো ঠেলিবলগীয়া হ'ল, নাপাহৰোঁ আজিৰ দিনটো। ঘৰলৈ গৈ আছোঁ এতিয়া,
তেলটো ভৰালোঁ মানে আজি শনি দুখ আছিলে নেকি, শনি চনি কিবা লাগি আছিলে নেকি, বেছি তেলো নিদিয়ে মানে হেলমেট নোহোৱাকৈ তেলো নিদিয়ে। ত' হেলমেট চেলমেট মেনেজ কৰি মেলি তেল ভৰাই আনিছোঁ আৰু যেন তেনে। এতিয়া ক'লৈকো নাযাওঁ, চিধা ঘৰলৈ যাম। ৰিক্সটো তামাম ল'ব পাৰোঁ, কিন্তু ৰিক্সটো মতে কাম কৰিব নোৱাৰোঁ আমি, সেইটোৱে প্ৰব্লেম হৈ যায়। ত' মানে প্ৰব্লেমে বেৰি কৰিলে আৰু। তো বন্ধুসকল, আমি ঘৰৰ অভিমুখে আগবাঢ়িলোঁ। তো আজি ভিডিঅ'টো যেনেদৰে বনাম বুলি ভাবিছিলোঁ তেনেকৈ বনাব নোৱাৰিলোঁ, কাৰণ বৰষুণে আমাক চব বন্ধ কৰি দিলে। তো নেক্সট টাইম বনাম আৰু ভালকৈ। তো আজি থুলমূলকৈ বনাই থৈ দিলোঁ আৰু। যদি আমাৰ ভিডিঅ'টো আজি চাই আপোনালোকে ভাল পালে, তো জানে আৰু কি কৰি দিব লাগে, চেনেলটোত কৰি দিব লাইক, কমেণ্ট, ছাবস্ক্ৰাইব, আৰু যদি নতুনকৈ আহিছে বেল আইকনটো প্ৰেছ কৰি দিব, আৰু যাতে মই নতুনকৈ ভিডিঅ' বনালে আপোনালোকে নটিফিকেশ্যনটো পাই যায়। তো আজিলৈ ইমানতে সামৰণি মাৰি দিছোঁ আৰু ভিডিঅ'টো। তো এনেকুৱা নতুন নতুন ভিডিঅ' পাই থাকিবলৈ মোৰ চেনেলটো চাই থাকিব। তো আজিলৈ বাই বাই।